ইছলামক পংগু বুলি কোৱাজন আজি নিজেই হৈ গ'ল পংগু। ইছলামক পংগু বুলি কোৱা তছলিমা নাছৰিন আজি নিজেই হৈ পৰিল পংগু। প্ৰথমতে আমি দেখুৱাব বিচাৰিছো তছলিমা নাছৰিনৰ এটা বিশেষ পোষ্ট। এই টুইটত বাংলাদেশী লেখিকাগৰাকীয়ে লিখিছে, ইছলাম হৈছে এটা বিকলাংগ ধৰ্ম, আনৰ সহায় নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে। 2013 চনৰ 6 মে'ত তছলিমা নাছৰিনে টুইট কৰি লিখিছিল এই কথা। ইছলাম হৈছে এক পংগু ধৰ্ম, যিয়ে আনৰ সহায় নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে। তছলিমা নাছৰিনৰ এই টুইটত কোনেও সমালোচনা নকৰিলেও সমূহ ইছলাম ধৰ্মী লোকসকলে মনত পাইছিল বহুতো আঘাত। 2023 চনৰ 19 জুন তাৰিখে তছলিমা নাছৰিন ভৰিৰ চিকিৎসাৰ বাবে চিকিৎসকৰ কাষচপাত সম্পূৰ্ণ হৈছিল এক বিশেষ অপাৰেশ্যন। অপাৰেশ্যন হোৱাৰ পিছত সম্পূৰ্ণ পংগু হৈ পৰিল তছলিমা নাছৰিন। ইছলামক ইটিকিং কৰা কোনো লোক এতিয়ালৈকে আল্লাহৰ বেয়া দৃষ্টিশক্তিৰ পৰা হাত সাৰি যাব পৰা নাই। তছলিমা নাছৰিনৰ এই একেই অৱস্থাই হ'ল। এতিয়া সময় আছে কোনো ধৰ্মক সমালোচনা নকৰি নিজৰ ধৰ্ম নিজে পালন কৰক। নিজৰ ধৰ্ম পালন কৰা লোকে কেতিয়াও আনৰ ধৰ্মক ইটিকিং নকৰে। তছলিমা নাছৰিন এক উদাহৰণহে মাথো। এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ আছে এইখন পৃথিৱীত। এই প্ৰতিবেদনটো শ্বেয়াৰ কৰিব যাতে কোনেও কাৰো ধৰ্মক সমালোচনা বা ইটিকিং নকৰে, আৰু লগতে আপোনাৰ বহুমূলীয়া কমেণ্ট আগবঢ়াব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ পেজলৈ আহিছে, আমাৰ পেজটো অনুগ্ৰহ কৰি ফলো কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইছলামক পংগু বুলি কোৱাজন আজি নিজেই হৈ গ'ল পংগু। ইছলামক পংগু বুলি কোৱা তছলিমা নাছৰিন আজি নিজেই হৈ পৰিল পংগু। প্ৰথমতে আমি দেখুৱাব বিচাৰিছো তছলিমা নাছৰিনৰ এটা বিশেষ পোষ্ট। এই টুইটত বাংলাদেশী লেখিকাগৰাকীয়ে লিখিছে, ইছলাম হৈছে এটা বিকলাংগ ধৰ্ম, আনৰ সহায় নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে। 2013 চনৰ 6 মে'ত তছলিমা নাছৰিনে টুইট কৰি লিখিছিল এই কথা। ইছলাম হৈছে এক পংগু ধৰ্ম, যিয়ে আনৰ সহায় নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে। তছলিমা নাছৰিনৰ এই টুইটত কোনেও সমালোচনা নকৰিলেও সমূহ ইছলাম ধৰ্মী লোকসকলে মনত পাইছিল